हेलो फ्रेंड्स नमस्कार আপোনালোক সকলোকে মোৰ চেনেল নিট ড্ৰিমছলৈ পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এযোৰ পুৰণা পাটৰ মেখেলা চাদৰ কেনেকৈ ৰিষ্টাইলিং কৰিব পাৰি তাকে দেখুৱাবলৈ লৈছো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰি দিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইয়াতে মই এযোৰ বগা পাটৰ মেখেলা চাদৰ লৈছো যেহেতু কাপোৰযোৰত কেইবাটাও কালাৰৰ মটিভ আছে গতিকে ফাৰ্ষ্ট লুকটোত মই এটা পাৰ্পল কালাৰৰ ফুল স্লিভ ব্লাউজ পিন্ধিছো আৰু তাৰ লগত এটা মই অসমীয়া গহনাৰ সেট পেয়াৰ কৰিছো সেকেন্ড লুকটোৰ কাৰণে মই এটা পিংক কালাৰৰ বটনিক ব্লাউজ পেয়াৰ কৰিছো আৰু ইয়াৰ লগত মই এযোৰ ইয়েৰিং পিন্ধিছো থাৰ্ড লুকটোৰ কাৰণে মই এটা ৰেড কালাৰ ব্লাউজ পেয়াৰ কৰিছো এবাৰ মই চাদৰৰ আঁচলটো মিলি লৈছো আৰু কাপোৰযোৰৰ লগত মই এটা ৰেড কালাৰৰ অসমীয়া গহনাৰ সেট পিন্ধিছো লুকটোৰ কাৰণে মই এটা ব্লেক কালাৰত গোল্ডেন কালাৰৰ ওয়াৰ্ক কৰা ব্লাউজ পেয়াৰ কৰিছো চাদৰৰ আঁচলটো এবাৰো মই মেলি লৈছো হেয়াৰ ষ্টাইলটো এবাৰ মই অলপ চেঞ্জ কৰি দিছো আৰু কাপোৰযোৰৰ লগত মই এটা গোল্ডেন কালাৰৰ জুনবেৰী সেট পেয়াৰ কৰিছো আশা কৰো আজি এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে ভিডিঅ'টো চোৱাৰ বাবে বহুত